পাণ্ডৱৰ ওপৰত কিদৰে চলাইছিল আপোনালোকক ভিতৰভাৱে পোৱাৰ আৱশ্যক নাই। এই যৌতুক গৃহ আজি পাণ্ডৱ পঞ্চ পাণ্ডৱ
এতিয়া চাও বিয়া হত কাতৰ হৈ অৰ্জুন গংগা নদীত পানী খাব নোৱাৰাৰ লগে লগে কি অঘটন ঘটিছে সেইদিনাখন গংগা নদীত এই উলুপি নামে নাগ কন্যা ও আছিল সেহি আৰু উলুপি কোন আছিল সেই পাতালৰ নাগৰ জাতিৰ ৰাষ্ট্ৰ এই দূৰৰ পৰা অৰ্জুনক দেখিল অৰ্জুনৰ ইমান সুন্দৰ পুৰুষ এইজন আহি মোৰ ওচৰত পানী খাই যায় ইয়াক মই চাই থাকিম ইয়াক মই হৰণ কৰি তেতিয়াই পাতাললৈ লৈ যাম ও তাৰ পাছত উলুপি ও ৰৈ নাথাক হৰণ কৰি অৰ্জুন এইবাৰ পাতাললৈ নি উলুপি অৰ্জুন কি কৰিছে খরাত বেল না বালুয়া ইও হাহি বেলা বাবাই লৈ গেছে উলুপিয়ে কিয় হাঁহিছে মইতো আগে পাছে ক'তো দেখা পোৱা নাই মই মানে গংগা নদীত দেখা পাই হৰণ কৰি আহিছোঁ এতিয়া কওকচোন কওক আপোনাৰ নামটো আপোনাৰ পৰিচয়টো মোৰ পৰিচয় জানিবলৈ তোমাৰ মন গ'ল কিয় বাৰু শুনা অমৃত স্বীকাৰ কৰি আর তুমি মানে মই গম পালো তুমি মানে পাণ্ডুৰ নন্দন ধনঞ্জয় নহয় নে পিতাই মোক কেতিয়াবা কয় নহয় তুমি মানে পাণ্ডৱৰ তৃতীয় ভাতৃ হয়নে বাৰু এই দুয়োৰে ৰূপত মুগ্ধ হৈ আৰু এই কথা পতা হয় হবে এই খবর ও শুনিবা এ বনি এ মাতামাতি কৰি উলুপিৰ গৃহত অৱনাক কন্যা হৈ উপস্থিত অৰ্জুনক দেখি হবে It's my
আহিছে খবৰটো কোনে দিছে এতিয়া কথাটো হ'ল কি মোৰ একমাত্ৰ কইনা সন্তান গুৰুবিয়ে এই ল'ৰাটো গংগা নদীৰ তীৰৰ পৰা লৈ আহিছে চলাবলৈ ভাঙি দিব নালাগে পরম শ্রদ্ধা
10 নম্বৰ দিছোঁ চাপৰি থাকিব এবাৰ দিনাটো চেঞ্জ হৈ যাব ও শাম কানু দূৰ হয় না যাবা মনৰ ভাগি কৰাই দিম ঘৰতে বজাবা শাম কানু দূৰ হয় না যাবা যমুনা বাঢ়িছে ঐ থমকি যমুনা বাঢ়িছে আমাৰ তাল কথা গৈছে বাজি যাব ঐ থমকি যমুনা বাঢ়িছে বলিয়া নায়ো কাহে সপাই দিয়া না মথুৰা ঘাটলৈ যা এইবাৰ চাবলৈ দিছে যাব Oh,